এটা কোনে দিলে তোমাক? এতিয়া শুই উঠি গা পা ধুই এতিয়া খেলিছে। এহেকে তাইক এইটো দিছে। সেই পানীটো ইয়াৰ ভিতৰত ভৰাই ল'ব লাগিব। এতিয়া নালাগে এইবোৰ কৰিব, নুখুলিবা ঘৰত। এয়া আমাৰ তনিষ্কা। এতিয়া আমি সৰু পথাৰৰ পৰা যাব ওলাইছোঁ। দুদিনমান ইয়াতে থাকিলোঁ, ফুৰিলোঁ। এয়া আমাৰ তনিষ্কা এতিয়া ড্ৰয়িং কপিত এইখিনি লগাইছে ভেজিটেবলছ। 6টা ভেজিটেবলছ লগাবলৈ কৈছে। তাৰ কাৰণে অনলাইন পাৰ্চেল এটা দুটা বনাইছোঁ। এটাত পিংক কালাৰটো তনিষ্কাই ল'লে আৰু এই পাৰ্পল কালাৰটো ভণ্টিক দিব। কেনেকুৱা লাগিছে তনিষ্কা? ভাল লাগিছে। ভাল লাগিছে। কোনটো বস্তু? আমি এতিয়া চাই আহিলোঁ। মই 2টা বস্তু কিনিলোঁ। তনিষ্কাই কিনিলে পপকৰ্ণ। আমাৰ ঠেলাৰ পৰা মই আনিলোঁ এই 2টা ৰাবাৰ বেণ্ড, এইযোৰ খাৰু। ইমৰা হালোৱা অকণ বনাই থৈছোঁ। এইটো হালোৱাটোৰ ওপৰত মই কাজু বাদাম দি পিনে এনেকৈ ডেক'ৰেশ্যন কৰি দিছোঁ। আজি হৈছে আমাৰ ভাইটি বাৰ্থডে, সেইকাৰণে আমি ছাৰপ্ৰাইজ দিবলৈ কেক এটা লৈ আহিছোঁ। ভাইটি অহা নাই, এতিয়া আহিব। এতিয়া আহিলে এতিয়া আমি অলপ পাছত কেক কাটিম। এইটো কোনে দিলে তোমাক? কোনে? কেণ্ডি। চাওঁ খাবলৈ কেনেকুৱা? এইখিনি জেলি হয়, কেণ্ডি জেলি। এইটো হয় নাই? লৈ আহিছে দহি বৰা আৰু পাপৰি চাট। মোলৈ লৈ আহিছে ভাইটিয়ে বাৰ্থডে বুলি। এতিয়া কেক কাটিম ব'লক।